হেল্ল' বন্ধুসকল, মই আজি দেখুৱাম আমাৰ ঘৰৰ বাৰীতে কঁঠাল পাৰিছোঁ। কঁঠালৰ এইটো চাওক, ডাঙৰ ডাঙৰ কঁঠাল পাৰিছোঁ। বতৰৰ ফল আমি বতৰতে খাব লাগে। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, কঁঠালটো এতিয়াই পাৰিছোঁ। এইটো চাওক কিমান ভাল লাগিছে। এইটো চাওক, এইটো আটা ওলাই আছে। আৰু এইটো কিমান ডাঙৰ কঁঠাল। এইটো চাওক, কঁঠালটো পকিছে আৰু পকিব লৈছে আৰু এদিন দুদিনৰ পাছত খাব পাৰিব। সেইটো চাওক কিমান ৰঙা 20-25 কেজি ওপৰে হ'ব, কম নহ'ব, ইমানে ডাঙৰ কঁঠাল। এইটো চাওক, এইটো সৰু, এইটো 10-15 কেজিমান হ'ব। এইটো কেঁচা হৈ আছে। এইকেইটা চাওক। আৰু আমাৰ ঘৰত ভেটিত ইয়াত 6-7 জোপামান কঁঠালৰ গছ আছে। আৰু কেইটামান দেখুৱাই দিম। এইবাৰ এইটো বাৰীত চাচোন, ইয়াত বিভিন্ন ধৰণৰ ইয়াত 4-5 জোপামান ইয়াত গছ আছে। আম আছে, মধুৰিআম আছে, লিচু আছে, কঁঠাল আছে। এইবাৰ এইটো চাওক, ইয়াত বহিবৰ কাৰণে বহুত সুন্দৰকৈ ইয়াত গজাল মাৰি বাঁহেদি বনাইছে। এইটো চাচোন কিমান সুন্দৰ, বহুত ধুনীয়া লাগিছে। এইবাৰ আমি দেখুৱাম আমাৰ ঘৰৰ ভেটিত কি বস্তু আছে, কি বস্তু ৰোপণ কৰা হৈছে ইয়াত, সেইবোৰ দেখুৱাম। ইয়াত কেৰেলা ৰোপণ কৰা হৈছে। এইটো চাওক, বহুত ধুনীয়া লাগিছে কেৰেলা। এইটো জেং কেৰেলা ইয়াত ৰোপণ কৰা হৈছে। আৰু ইয়াত আছে নেমুৰ বাৰী। এইটো চাওক, এইটো নেমু লাগি আছে। আমি ইয়াত লাহেকৈ ইয়াত ৰোপণ কৰা হৈছে, নেমুৰ বাৰী ৰোপণ কৰা হৈছে। ইয়াত বছৰি ইয়াত 2-3 হাজাৰ টকা ইয়াত ইনকাম কৰা হয়। এইটো চাওক কিমান ধুনীয়া লাগিছে। এইবাৰ আমি সেইটো দেখুৱাম। ইয়াত নিম গছ ৰোপণ কৰা হৈছে। নিম গছজোপা হৈছে ইয়াত 6-7 বছৰ হৈছে। এইবাৰ ওপৰ পালে চাওক, ডালটো কিমান মনোমোহা দৃশ্য। এইটো চাওক, আমি নিম গছ এইটো কাৰণে ৰোপণ কৰা হৈছে। ইয়াত পৰিৱেশৰ ওপৰত আমাৰ বায়ু প্ৰদূষণ নহয়, সেইটো কাৰণে ৰোপণ কৰা হৈছে, যাতে বায়ু মুক্ত হয়। আমাৰ বেমাৰ আজাৰৰ পৰা নাশ কৰিব পাৰি, ছালৰ ৰোগ নাশ হয়, সেইটো কাৰণে ৰোপণ কৰা হৈছে। আৰু ইয়াতে কেইটামান বস্তু ৰোপণ কৰা হৈছে। এইটো চাওক, ইয়াত আমলখি গছ ৰোপণ কৰা হৈছে। আমলখি গছ সেইটো কাৰণে ৰোপণ কৰিব লাগে, আমি ইয়াতে বেমাৰ আজাৰৰ পৰা আমি বিভিন্ন ধৰণৰ শৰীৰত থকা বেমাৰ নাশ কৰিব পাৰি। আমি ইয়াৰ উপায়ত এইটো চাওক কিমান ধুনীয়া লাগিছে, কিমান মনোমোহা দৃশ্য। ইয়াৰ পৰা আমি চি ভিটামিন পাব পাৰি। সেইটো চাওক কিমান ভাল লগা দৃশ্য। আমি সেইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ জনসাধাৰণে যিটো বস্তুৰ ওপৰতে ৰোপণ কৰি, যিটো ইয়াত নেমু গছ ৰোপণ কৰা হৈছে, আৰু আম গছ, কঁঠাল গছ, আৰু ইয়াত আমলখি গছ ইত্যাদি ইয়াত ৰোপণ কৰা হৈছে। এইটো ৰোপণৰ পদ্ধতি আৰু প্ৰণালী আমাৰ জনসাধাৰণে ইউজ কৰে আৰু সাৱধানে লৈ যাতে সচেতনতা অৱলম্বন কৰে, যাতে সকলোৱে যে নিজৰ বাৰীত এটা বস্তু ৰোপণ কৰি দুপে আগবঢ়াটো বিচাৰোঁ, কামনা কৰোঁ, যাতে আমিও যাতে নিজৰ ঘৰত বছৰত ইউজ কৰিব পাৰোঁ আৰু খাব পাৰোঁ। তাৰ পক্ষে আমি লাভদায়ক আৰু উপকৃত হ'বৰ কাৰণে আমি সচেতনতা অৱলম্বন কৰিব লাগে। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।